হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালেই আছে চাগে। মহন্ত ক্ৰিয়েটিভ ক্ৰিয়েশ্যন চেনেলটো আন এটা ব্লগলৈ আপোনালোক সকলোকে আমাৰ ফালৰ পৰা স্বাগতম। আমাৰ ফালৰ পৰা মানে ভণ্টি ৰেডি হৈ আছে। চ' এতিয়া বাজিছে 6:30। বহুত দিন হ'ল চেনেলটোত ব্লগ আপলোড কৰা নাই, ভাবিলোঁ আজি এটা ব্লগ বনাই দিওঁ বুলি। তো আজি আমি এঠাইলৈ গৈ আছোঁ, মানে অলপ ফুৰিবলৈ গৈ আছোঁ। তো ভাবিলোঁ চাইকেল চলাওঁ বুলি। বৰ্তমান আমাৰ চাইকেল টাইকেল নাই নিজৰ, তো ইয়াতে ভাড়া ল'ব পাৰি। বিশেষকৈ গুৱাহাটী মানুহৰ কাৰণে বহুত সুবিধাজনক হয় এইটো। তো মই আপোনালোকক দেখাই আছোঁ ক'লৈ যাম, ক'ত আছে এই বস্তুটো। তো আপোনালোকেও ইয়াতে যদি গুৱাহাটী নিবাসী মানুহখিনিৰ কাৰণে বহুত ভাল, আৰু আছে বহুত জেগাত আছে। চবৰ আজিকালি নিজৰ নিজৰ ডিষ্ট্ৰিক্টত এইবিলাক কাম ষ্টাৰ্ট কৰিছে। তো আমি এতিয়া গুৱাহাটীত থাকোঁ, আমাৰ কাৰণেও এইটো সুবিধা হৈছে। তো 1 আৱাৰত 10 টকাকৈ লয়। পাৰ ডে'ৰ কাৰণে 149 ৰুপিজ। আৰু এইটো চাইকেল কোনো তেনেকুৱা মানে ইলেক্ট্ৰিক চাইকেল বা গিয়াৰ টাইপ চাইকেল নহয়, নৰ্মেল চাইকেল হয়। আপুনি যেনেকুৱা বিচাৰে, যোনটো ব্ৰেণ্ডৰ বিচাৰে, মই সেইটো দেখাম বাৰু ক'ত আছে, কেনেকৈ কি কৰিব লাগিব। আৰু পাৰ উইকতো আপোনালোকে 700 নে 600 ছামথিং কিবা এনেকুৱা দিব লাগিব। আৰু যদি গোটেই মান্থৰ কাৰণে আপোনালোকে ৰাখে, তেতিয়াহ'লে আপুনি ছামথিং 1300 কিবা এনেকুৱা দিব লাগিব। তাৰ বিনিময়ত আপোনালোকে আইডেণ্টি কাৰ্ড, মানে আই প্ৰুফ কিবা এটা দিব লাগিব, যোনটো সিহঁতে ৰাখি থৈ দিয়ে অলপ টাইমৰ কাৰণে। যদি 1 আৱাৰৰ কাৰণে আপুনি চাইকেলখন চলাইছে, তেতিয়াহ'লে সেই আই কাৰ্ডখন আপোনাৰ ৰাখি থৈ দিব। এমাহৰ কাৰণে যদিও ঘৰলৈ লৈ যায়, তেতিয়াহ'লে সেইখনো এমাহৰ কাৰণে সিহঁতে ৰাখি থৈ দিব। চ' ব'লক আমি এতিয়া যাওঁ, ৰেডি হৈছোঁ। তো আমি এতিয়া যাব লাগিব খ্ৰীষ্টান বস্তি। ৰ'ব, যোৱাৰ আগতে ঘৰৰ চাবিটো মই লৈ লওঁ, মাস্কখন লৈ লওঁ, বাছ হৈ গ'ল। লাইটটো অফ কৰিলোঁ। যিহেতু চাইকেল চলাম যেতিয়া জোতাযোৰ পিন্ধাও প্ৰয়োজন হয়, জোতাযোৰ পিন্ধি ল'লোঁ। ঘৰৰো তালাটো মাৰি লওঁ। ৰ'ব, এখন হাতেদি তলাটো মাৰা অসুবিধা, মই তলা মাৰি আপোনালোকক আগবঢ়াই নিম। চ' আমি গৈ আছোঁ এতিয়া। আমাৰ বাইদেউ আগফালে গৈ আছে। চ' এইখিনি আৰু নেদেখাওঁ, একেবাৰে খ্ৰীষ্টান বস্তি গৈ পোৱাৰ পিছত আপোনালোকক ফুল্লি এড্ৰেছটো দি দিম, আপোনালোকে চাব পাৰিব। চ' আমি এতিয়া গৈ আছোঁ। এইটো নতুন ফুটব্ৰিজ খ্ৰীষ্টান বস্তিৰ। বাইদেউ ক'ত গুচি গ'ল? ৱালফৰ্ট বুলি কয়। বাইদেউ আহি আছে। চ' এইটো খ্ৰীষ্টান বস্তিৰ ৰাস্তা, আৰু এইটো আছিল চিল্কালয়ৰ কাষৰ গলিটো হ'ব হা। তো ইয়াতে আছে আৰ্যভট্ট ছায়েন্স স্কুল। তো এইটো গলি দি, তো এইফালে মহিন্দ্ৰা ডিলাৰ আছে। একচুৱেলি চাইকেল বহুত বেছি, মেবি মই সেইদিনা সোধোতে সিহঁতে 60-50 বেছিয়ে আছে নেকি অনুমান। তো এইটো ছাইডৰ গলিটো দি আপুনি সোমাই লয়, মহিন্দ্ৰাৰ কাষৰে গলিটো দি আৰ্যভট্ট কলেজখন যে আছে, তো আৰ্যভট্ট কলেজতে সিহঁতে চাইকেলখিনি ষ্টকত মানে তাতে ৰাখে, কাৰণ সিহঁতৰ চাইকেল ৰাখিবৰ কাৰণেওতো বহুত বস্তু মানে স্পেচ দৰকাৰতো। চ' আমি পাইছোঁ কি গ্ৰীণ বৰ্ডটো যে আছে, বেছি সৰুকৈ লগাই থোৱা আছে। তো সেইটো কাৰণে মই ভালকৈ দেখিছে চাগে আৰোহা চাইকেল। আপোনালোকে নেটত বা গুগলত মাৰি পেলাইও আপোনালোকে নাম্বাৰটো কালেক্ট কৰি ল'ব পাৰিব, বা আমিও আমাৰ ডেছক্ৰিপশ্যন লিংকত দি দিম বাৰু তেখেতসকলৰ নাম্বাৰ। তো ইয়াতে আমি গৈ আছোঁ এতিয়া সোমাবলৈ। এইফালে সিহঁতে অডিটৰিয়ামত ৰাখিছে, এইখিনি দেখাই আছোঁ চাইকেল। মই আপোনাক বেলেগ বুলি ভাবিছিলোঁ। এই আমাৰ চাইকেল ৰেডি। চ' আমি এইকেইখন চাইকেল চইচ কৰিছোঁ, তো ইয়াৰ পৰাই আমি ল'ম, চিলেক্ট কৰি ল'ম। তো আমি এইকেইখন চাইকেল চইচ কৰিলোঁ।
তো আমাৰ আই কাৰ্ড কেইখন ৰাখিলে আমি তাৰ আই কাৰ্ড হিচাপে আধাৰ কাৰ্ড জমা দিছোঁ। তো আমি কেইঘণ্টা চলা নাজানো, এয়া ভণ্টি ওলাইছে চাইকেল চলাবলৈ কাৰণে। তো ভিডিঅ' কৰিতো দেখাবলৈ নোৱাৰিম। তো এতিয়াই এনেকৈয়ে নি আছোঁ, বৰ্তমান চলাই চলাই গৈ আছে আমাৰ বাইদেউ। আপোনালোকে ইয়ালৈ আহিব পাৰে, আহিলেও ইয়াতে আপোনালোকে চাইকেল চলাব পাৰিব। সুবিধা হয়, এনেকুৱা ঢেৰ আছে চাইকেল মানে এঘণ্টাৰ কাৰণে। চ' আমি চাইকেল চলাই আছোঁ। মই বৰ্তমান ৰখিছোঁ অলপমান, বাইদেউ আহি আছে এয়া চাইকেল চলাই চলাই। ফ্ৰেণ্ডছ, এইটো মানে আপোনাৰ টাইম পাছ হয় আৰু আপোনাৰ ফিজিকেলো এটা ৱৰ্ক আহি জানা, ফিজিকেল ৱৰ্ক কৰিলে। আৰু প্লাছ আপোনাৰ মানে যিখিনি সময়ত আপুনি এনেই বহি থাকে, পাৰে যদি চাইকেল 10 টকা এটা যোৱাটো কোনো ডাঙৰ কথা নহয় ন। চ' ট্ৰাই কৰিব, চলাব এটা ৰাউণ্ড মাৰি অলপমান চাইকেলখন চলাই। এইটো এতিয়া জমা দি থৈ আহিব লাগিব, জমা দিয়াটো আপোনালোকক দেখাম বাৰু। চ' আমি অলপ চলাই লওঁ। চ' আমি আহি পালোহি, চাইকেলটো এতিয়া জমা দি দিওঁ। হৈ গৈছে আমাৰ চাইকেল চলোৱা, বহুত ভাল লাগিলে। চ' আমি চাইকেলটো জমা দিলোঁ, আই ডিটো আমাক দিব। এতিয়া যাব ওলাইছোঁ আৰু। চ' আপোনালোকে যদি ফাৰ্ষ্ট আহে তেতিয়াহ'লে ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো এইটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয়। ফাৰ্ষ্ট খালি এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে হৈ গ'ল। তাৰপিছৰ পৰা আপুনি আই কাৰ্ডখন খালি ইয়াতে যেই ঘণ্টা চলাব আই কাৰ্ডখন আপোনাৰ মানে ৰাখি থ'ব এজ এ আই ডি প্ৰুফ হিচাপে। কাৰণ ইয়াতে মানুহে যদি চাইকেলখন লৈ গুচি যায় তেতিয়া কি হ'ব, সেইটো কাৰণে। ইয়াত ঢেৰ চাইকেল আছে, যি টাইপৰ চাইকেল বিচাৰে, কিন্তু চব নন গিয়াৰ দেই, নন ইলেক্ট্ৰিক, নন গিয়াৰ, নৰ্মেল চাইকেল টাইপ। চ' আজি ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছোঁ। ৰ'ব আৰু এটা বস্তু দেখাই দিম, হেলমেটো আছে। হেলমেট পাৰ হেলমেট আপুনি এঘণ্টাত যদি এটা হেলমেট ৰাখে লয় মানে 5 ৰুপিজকৈ হয়। তো আজিলৈ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰি আছোঁ। চ' প্লিজ ডু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব। তো আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে ৰাখিলোঁ। বাই বাই।